অন কেমেৰা গালি পাৰিলে ইউটিউবাৰ ডিম্পু বৰুৱাই। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা অহংকাৰী নেকি? এটা ফেচবুক পোষ্টৰ পিছতে বিতৰ্কত সোমাই পৰিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। অন কেমেৰা কিয় গালি পাৰিলে ইউটিউবাৰ ডিম্পু বৰুৱাই? নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল আছামিজ পইণ্ট শিলচৰ। এইবাৰ পোষ্ট দি বিতৰ্কত সোমাই পৰিছে ইউটিউবাৰ ডিম্পু বৰুৱা। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে কৈ থওঁ, যদি আপুনি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোবোৰ আপডেট সকলোৰ আগতে আপুনি পাবলৈ কাষৰ ঘণ্টি বাটনটো দবাই দিব। মন কৰক, জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই দিয়া এটা ফেচবুক ষ্টেটাছৰ লাষ্টৰ শাৰীটো, য'ত তেওঁ গালি পাৰিছে। কিন্তু কিহৰ বাবে তেওঁ এনেকৈ গালি পাৰিব বাধ্য হ'ল? এনআইএছএম নামৰ এজন পাগল ইউটিউবাৰে যোৱাকালি ডিম্পু বৰুৱাৰ ঘৰত আহিছিল আৰু তেওঁ অভিযোগ আনিছে যে ডিম্পু বৰুৱাই তেওঁক ভালকৈ নামাতিলে বা ভিডিঅ' বনাবলৈ অনুমতি নিদিলে। তাৰ পিছতে তেওঁ ফেচবুকত আহি সকলো বিৱৰি কৈ দিয়ে আৰু তাৰ পিছতে বিতৰ্কত সোমাই পৰিছে ইউটিউবাৰজন। এনআইএছএম নামৰ পাগল ইউটিউবাৰজনে ডিম্পুৰ বিৰুদ্ধে ফেচবুক তথা ইউটিউবত বিভিন্ন ধৰণৰ অভিযোগ আনিলে। তাৰ পিছতে ইউটিউবাৰ ডিম্পু বৰুৱাৰ উঠিল খং। মই আপোনালোকক দেখুৱাব নোৱাৰোঁ তেওঁ কি কৈছিল। বহুত বেয়াকৈ কৈছিল ইউটিউবাৰ ডিম্পু বৰুৱাক আৰু তাৰপিছত তেওঁকো একাংশই সমালোচনা কৰিছিল। তাৰ পিছতে কিছু সময় পূৰ্বে ইউটিউবাৰ ডিম্পু বৰুৱা এটা ফেচবুক পোষ্ট দিলে। এইবাৰ পুনৰ বিতৰ্কত ইউটিউবাৰ ডিম্পু বৰুৱা। ইউটিউবাৰ ডিম্পু বৰুৱাই নিজৰ ফেচবুক পেজত ষ্টেটাছ দি লিখিছে, বৰ্তমান মোৰ জীৱনটো এনেকুৱা হৈছে, যেতিয়া তেতিয়া খবৰ খাতি নিদিয়াকৈ আমাৰ তাত মানুহ আহিব। মই কি কৰি আছোঁ, আমাৰ ঘৰত মানুহ কি চিটুৱেশ্যনত আছে, কোনো চোৱা চিতা নাই, ভিডিঅ' আৰম্ভ কৰি দিয়ে। আৰু যদি কিবা কাৰণত ভালকৈ চাহ ভাত তৰকাৰী নোখোৱাকৈ বা ভালকৈ মাত দিব নোৱাৰিলোঁ, ভিডিঅ' বনাই দিয়ে যে ডিম্পুৰ এটিটিউড ইগ' ঘণ্টা। তাৰপিছতে ডিম্পু বৰুৱাই এটা গালি পাৰি দিলে, যিটো গালি মই সামাজিক মাধ্যমত উচ্চাৰণ কৰিব নোৱাৰোঁ। প্ৰশ্ন হয়, এই পাগল ইউটিউবাৰ কিছুমানে, এনআইএছএমৰ দৰে পাগল ইউটিউবাৰ কিছুমানে নিজকে ভাইৰেল কৰিবলৈ এনেকুৱা পোষ্ট দিয়ে নেকি? তেওঁ সেইটো ভিডিঅ'ত কৈছে যে ডিম্পু বৰুৱা অলপ আগত গুৱাহাটীৰ পৰা আহিলে, হয়তো তেওঁৰ ভাগৰ লাগি থাকিব পাৰে, তেওঁ আপোনাক কিয় অনুমতি দিব লাগে? আচলতে পাগল ইউটিউবাৰ এনআইএছএম নহয়, এনআইএছএমক যিসকলে ফ'ল' কৰিছে, যিসকলে ছাবস্ক্ৰাইব কৰিছে, সেইসকলেহে পাগল। ইয়াৰ পিছত ইউটিউবাৰ ডিম্পু বৰুৱাই কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয়। স্পষ্টীকৰণৰ ভিডিঅ' পাবলৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষৰ ঘণ্টি বাটনটো দবাই দিব সকলোবোৰ আপডেট সকলোতকৈ আগতে আপুনি পাবলৈ। ধন্যবাদ।